Hey guys, welcome back to my channel Maina channel আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰিছো আপোনাক সকলো ভালে আছে আৰু মই আছো। আৰু মই বহুত দিনৰ মূৰত ভিডিঅ' ষ্টাৰ্ট কৰিব ওলাইছো। বহুত দিনেই হ'ল মাৰ্চ মানতে মই ভিডিঅ' দিছিলোঁ আৰু দিয়া নাই। বহুত কিবা কিবি আছিলে, বহুত গ'ল, ভাল দিনো গুচি গ'ল, পূজা গ'ল, বিহু গ'ল, সকলোবিলাক গুচি গ'ল। ভাবিছোঁ আজি যিহেতু দেৱালী, আপোনালোক সকলোকে মোৰ ফালৰ পৰা পোহৰ উৎসৱৰ বহুত শুভকামনা যাচিছোঁ। আৰু আজি যিহেতু দেৱালী, আমাৰ ইয়াতে ধুনীয়াকৈ প্ৰগ্ৰাম পাতিছে আৰু আজি ডান্স কম্পিটিশ্যন আছে। ভাবিছোঁ আমিও তাতে পাৰ্টিচিপেট কৰিম, আপোনালোকক দেখাই যাম। আৰু এতিয়া মই যাওঁ ডান্সৰ প্ৰেক্টিচ কৰিবলৈ, যিহেতু আজি ৰাতি প্ৰগ্ৰাম আছে ন, সেইকাৰণে এতিয়া তালৈ যাম। বেছি মই কথা কৈ নাথাকোঁ, আপোনালোকক সকলোখিনি পিছে পৰে মই দেখাই থাকিম। আৰু মই কিছুদিনৰ আগতে গুৱাহাটী গৈছিলোঁ আৰু আজি এই ভিডিঅ'টো বনোৱাৰ মূল কাৰণ মানুহজনীৰ লগত মই পৰিচিত কৰাব ওলাইছোঁ। বায়ে মোক সেইদিনাখন বহুত গালি দিলে, বহুত কথা বুজালেও, ভাল লাগিলে। আৰু ভবা নাছিলোঁ যে ইমান ডাঙৰ, মানে কি ক'ম আৰু, ইমান ডাঙৰ ইউটিউবাৰ বুলিয়ে ক'ব লাগিব, কাৰণ তেওঁ বহুত মানুহে চিনি পায়, বহুত মানুহে জানে, ইমানখিনি মোক মৰম কৰিছে, ইমান ধুনীয়াকৈ বুজাইছে সকলোখিনি। মই ভবা নাছিলোঁ তেওঁ যে ইমান কুল হ'ব, ইমান মৰম লগা হ'ব, ইমান সোনকালে ফ্ৰেণ্ডলি হ'ব, মই ভবা নাছিলোঁ। তথাপিও তেওঁ মোক বহুতখিনি বুজালে কৰিলে। আৰু আপোনালোকক দেখাওঁ যে তেওঁৰ লগত কি কথা পতা হ'ল, কেনেকৈ কি হ'ল। আৰু তেনেহ'লে আপোনালোকে চাই থাকক, মই গৈ লওঁ, তাৰপিছত আপোনালোকে অলপ ডান্সৰ প্ৰেক্টিচ কৰা কিছু অংশ মই দেখাম। তো তেনেহ'লে চাই থাকক। আহিলোঁ মই গুৱাহাটী, আহিছিলোঁ বেলেগ কামত, কিন্তু কাম নহ'ল। আৰু এতিয়া বিশেষ কাৰোবাৰ কাৰণে ৰৈ আছোঁ। আৰু বিশেষ কাৰোবাৰ কোন হয় আপুনি গম পাবই, আপোনালোকে নিজে গম পাব। মৰমৰ বা এজনীৰ কাৰণে ৰৈ আছোঁ, ভাবিছোঁ লগ কৰিম। আৰু বাও আহি আছে, তো আহি পাইছেহি, আৰু বা আহি পাই গ'ল। আহি গ'লোঁ, বহুত দিন ভিডিঅ' বনোৱা নাছিলোঁ। আৰু ইয়াত চাওক কাক লগ পাই গ'লোঁ আজি গুৱাহাটীত। ভিডিঅ' বনাই দিছোঁ তাইক, বহুত দিন ভিডিঅ' দিয়া নাই, কিন্তু আজি দীপশিবাৰ ৰিকুৱেষ্টত মই ভিডিঅ'টো বনাইছোঁ। আৰু দেই, গালি পাৰিছে মোক, হয় জছত এই বহুত জচিলা মানুহ, বহুত জচিলা মানুহ, কিন্তু তাইক আজি লগ পালোঁ, বহুত ভাল লাগিল। আৰু মোৰ চেনেল আপোনালোকে হয়তো কিছুমানে জানে, আছামিজ ব্লগাৰ ডিজি আৰু এটা OMG ডিজি, এনেকুৱা কৰি দিয়া, দুইটাতে গৈ চাব পাৰে, চাব। আৰু তাইৰ চেনেল মাইনাক ছাপোৰ্ট কৰিব। আৰু তাই এনেকৈ হঠাৎ আহি ওলাব বুলি মই ভবা নাছিলোঁ, যদিও ফোনত বা মেছেজত কথা হয়, কিন্তু ভাল লাগে এনেকৈ ইউটিউবৰ চিনাকি লগ পালে। গতিকে সেয়াই, আৰু ভিডিঅ' দি থাকিবা, তাইক কৈছোঁ কণ্টিনিউটিটো লাগে। আৰু আপোনালোক সকলোকে মানে তাইৰ চেনেলৰ থ্ৰুদি লগ পাই ভাল লাগিল, চাই থাকিব ভিডিঅ'বোৰ। বহুত ভাল লাগিল বা তোমাক লগ পাই, আৰু বহুত থেংক ইউ। আৰু প্ৰথম দিনাখনে লগ পাই বাই আমাক কফি খোৱালে, আৰু বহুত ভাল লাগিল দেই, থেংক ইউ। আৰু আহি পালোহি, প্ৰেক্টিচ কৰাত লাগি গ'লোঁ আমি। এয়া নাচি আছোঁ, আৰু কি কৰিম, গোটেইকেইজনী নাচি আছোঁ, অলপ প্ৰেক্টিচ কৰিছোঁ, যিহেতু ৰাতি প্ৰগ্ৰাম আছে। তো কৰি আহিলোঁ। আৰু এতিয়া সন্ধিয়া, আৰু ওলাই আহিলোঁ অলপ জাগিবলৈ। আৰু বৰষুণে দেৱালী পেলাই দিছে, ইমান বৰষুণৰ মাজতো যে দেৱালী যাব ভবাই নাই, কাৰণ ফটকা ফুটাবই পৰা নাই। আৰু এয়া আমাৰ পাল, আমি উদ্বোধনী কৰিছোঁ, সেইকাৰণে ভাবিলোঁ অলপ আপোনালোকক দেখাওঁ। কিন্তু তাৰপিছৰখিনি গোটেইখিনি কম্পিটিশ্যনেই হ'ব, যিখিনি দেখা পাব গোটেইখিনি কম্পিটিশ্যনেৰে হয়। আৰু আমি উদ্বোধনী কৰিলোঁ। আজি আমাৰ দেৱালী ইমানতে খতম হৈ গ'ল। আৰু ভিডিঅ'টো ছেকেণ্ডে পালে জনাবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ ভিডিঅ'টো ইমানতে আছিল, নেক্সট ভিডিঅ'ত আকৌ লগ পাম। টাটা, বাই বাই।